নমস্কাৰ দৰ্শকসকল, মই সুদৰ্শনাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত চ'ত মাহৰ দুৰ্গা পূজাৰ বিষয়ে জনাবলৈ লৈছোঁ। আমাৰ অসমীয়া সমাজত বহুতেই নাজানে যে চ'ত মাহতো দুৰ্গা পূজা হয়। গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত খ্ৰীষ্টান বস্তিৰ ইগ্নৌৰ ওচৰত পল্টন বজাৰত প্ৰতি বছৰে মই চ'ত মাহৰ দুৰ্গা পূজা চাই আহিছোঁ। 2020 চনৰ চ'তমহীয়া নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ তাৰিখ আছিল। নৱৰাত্ৰি আৰম্ভ হৈছিল 25 মাৰ্চৰ পৰা আৰু সেইদিনা আছিল বুধবাৰ আৰু দশমী তিথি পৰিছিল 3 এপ্ৰিল 2020 তাৰিখে। নৱমী তিথি আছিল 2 এপ্ৰিল 2020 তাৰিখে। চৈত্ৰ নৱৰাত্ৰি বা চ'ত মাহৰ দুৰ্গা পূজাৰ নৱমীৰ দিনটো শ্ৰীৰামচন্দ্ৰৰ জন্মদিন কাৰণে ৰাম নৱমী হিচাপে পালন কৰা হয়। চ'তমহীয়া দুৰ্গা পূজাক বাসন্তী পূজা বা বাসন্তী দুৰ্গা পূজা বুলি কোৱা হয়। বসন্ত ঋতুত হোৱা বাবে এইদৰে বাসন্তী পূজা বুলি কোৱা হয়। চ'তমহীয়া দুৰ্গা পূজাটো 9দিনীয়া নৱৰাত্ৰি পালন কৰা হয় আৰু এই নৱৰাত্ৰিক চৈত্ৰ নৱৰাত্ৰি বুলি কোৱা হয়। চৈত্ৰ নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ ব্ৰত আৰু পূজাৰ নিয়ম শাৰদীয় নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ দৰেই সম্পূৰ্ণ একেধৰণেৰে পালন কৰা হয়। লোকবিশ্বাস মতে চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা মা দুৰ্গাৰ জন্ম হৈছিল আৰু দ্বিতীয় দিনাৰ পৰাই তেওঁ ব্ৰহ্মাৰ সহায়ত এই পৃথিৱীৰ সকলো সৃষ্টিৰ পাতনি মেলিছিল। তৃতীয় দিনা ভগৱান বিষ্ণুৱে মৎস্য অৱতাৰ গ্ৰহণ কৰিছিল আৰু সৃষ্টিৰ বিকাশ কৰিছিল। সেয়েহে চৈত্ৰ নৱৰাত্ৰি পালন কৰা হয়। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় মা দুৰ্গা।